গাইজ ৱেলকাম টু APSC Pro। আজি আকৌ মই 50টা কুৱেশ্যন লৈ আহিছোঁ আহোম হিষ্ট্ৰীৰ, ঠিক আছে। তো আহোম হিষ্ট্ৰী পাৰ্টটো মই কুৱেশ্যন ৱাইজ আপোনালোকক কৰাই দি আছোঁ, আৰু বাকী পূৰা ফুল হিষ্ট্ৰীটো জানিবলৈ হ'লে ইন ডিটেইলছ পূৰা ষ্টৰি টাইপত ফৰ্মেটত, তেতিয়াহ'লে আপোনালোকে মোৰ আছাম হিষ্ট্ৰী ছিৰিজটো চাব পাৰে মোৰ চেনেলটোত। তো আহক আমি ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰোঁ, ঠিক আছে। হুইচ অফ দ্য ফলোয়িং কিং ৱাজ কল্ড ভগনীয়া ৰজা? ভগনীয়া ৰজা কাক কোৱা হৈছিলে? তো ভগনীয়া ৰজা জয়ধ্বজ সিংহক কোৱা হৈছিলে, ঠিক আছে। জয়ধ্বজ সিংহক ভগনীয়া ৰজা কোৱা হৈছিলে। দ্য ট্ৰিটি অফ ঘিলাঝাৰী ঘাট ৱাজ চাইনড ইন। তো ট্ৰিটি ঘিলাঝাৰী ঘাটটো কেতিয়া চাইন কৰা হৈছিলে? 1663। মই কালিও কৈছিলোঁ যে আপোনালোকে ট্ৰিটিজবোৰ ভালকৈ লিখি ৰাখিব, কোনটো ট্ৰিটি কেতিয়া হৈছিলে। বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়, ঠিক আছে আপোনাৰ। তো 22 জানুৱাৰী 1663ত ঘিলাঝাৰী ঘাটৰ ট্ৰিটি চাইন হৈছিলে। আৰু কিয় হৈছিলে মোৰ ছিৰিজটো চালে নিশ্চয় গম পাব। হুইচ আহোম কিং ৱাজ নন এজ চৰিং ৰজা, ঠিক আছে। চৰিং ৰজা কোনটো আহোম কিঙক জনা গৈছিলে? চক্ৰধ্বজ সিংহক জনা গৈছিলে, ঠিক আছে। আচ্ছা আহক, দ্য ফাদাৰ অফ লাচিত বৰফুকন ৱাজ। তো আমাৰ লাচিত বৰফুকন দেৱৰ দেউতাক কোন আছিলে? মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱা বা চুকুটি, ঠিক আছে। ডিউৰিং দ্য ৰেইন অফ চক্ৰধ্বজ সিংহ হুইচ ৱাজ কেপচাৰ্ড উইথ দ্য হেল্প অফ লাচিত বৰফুকন এণ্ড। আপোনাৰ চাওক, আপোনাৰ চক্ৰধ্বজ সিংহৰ দিনত আপোনাৰ লাচিত বৰফুকনৰ লগত আৰু কোন আছিলে যোনে মানে যুদ্ধত চামিল হৈছিলে? তো চক্ৰধ্বজ সিংহৰ ৰেইনৰ টাইমত তো অতন বৰগোহাঁই, মনত ৰাখিব, অতন বৰগোহাঁই, ঠিক আছে। তো বৰগোহাঁই পজিশ্যনটো প্ৰাইম মিনিষ্টাৰ লেভেলৰ আছিলে। তাৰপিছত বৰফুকন আপোনাৰ সেনাপতি লেভেলৰ বুলি ক'ব পাৰে। তো এই দুজন আছিলে, ঠিক আছে। লাচিত বৰফুকনৰ লগত অতন বৰগোহাঁই আছিলে। ইভেন আপোনাৰ চৰাইঘাটৰ যুদ্ধখনো এই অতন বৰগোহাঁই আৰু লাচিত বৰফুকন দুইজনেই আছিলে তাতে, ঠিক আছে। তে নেক্সট চাওঁ আহক। মোগল আৰ্মি আণ্ডাৰ ৰাম সিং কেম টু আছাম ইন। তো আপোনাৰ মোগল আৰ্মি ৰাম সিঙৰ আণ্ডাৰত অহা মোগল আৰ্মিটো অসম কেতিয়া সোমাইছিলে? 1669ত সোমাইছিলে, ঠিক আছে। তো চাওক, সুনিয়াটফা ৱাজ দ্য আহোম নেম অফ। সুনিয়াটফা কোনজন আহোম ৰজাৰ নামত দিয়া হৈছে? তো সুনিয়াটফা উদয় আদিত্য সিনহাক কোৱা হৈছিলে, ঠিক আছে। তো উদয় আদিত্য সিনহাৰ আহোম নাম কি আছিলে? সুনিয়াটফা আছিলে, আৰু সুনিয়াটফাৰ হিন্দুৰ নাম হৈছে উদয় আদিত্য সিনহা, ঠিক আছে। দ্য বেটল অফ চাৰাইঘাট টুক প্লেচ ইন দ্য ইয়েৰ। তো আপোনাৰ বেটল অফ চাৰাইঘাটটো কেতিয়া হৈছিলে? তো বেটল অফ চাৰাইঘাট হৈছিলে আপোনাৰ 1671, মনত ৰাখিব। আৰু বেটল অফ চাৰাইঘাটৰ টাইমত কোন ৰজা আছিলে সেইটোও মনত ৰাখিব, সেইটো বিৰাট ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো মই যোৱাকালিৰ ভিডিঅ'টোত দিছিলোঁ কোন হয় বেটল অফ চাৰাইঘাটৰ টাইমত কোনজন ৰজা আছিলে। মই ইয়াত এইকাৰণে কোৱা নাই যাতে আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টো চাই লওক, তেতিয়া আপোনালোকে ছিৰিজটো কণ্টিনিউৱেশ্যনত আহিব পাৰিব কুৱেশ্যনছখিনি। হু কনস্পায়াৰ্ড এগেইনষ্ট উদয় আদিত্য সিনহা ইন দ্য লীগ, ঠিক আছে, উইথ ৰামধ্বজ সিনহা, ঠিক আছে। তো উদয় আদিত্য সিনহাৰ লীগত আপোনাৰ কোনে তেখেতৰ ওপৰত কনস্পিৰেচি কৰিছিলে? তো দেবেৰা হাজৰিকা, ঠিক আছে। লেছাই, লাই আৰু লেছাই দুজন আছিলে হয়নে? তো দেবেৰা হাজৰিকা, লেছাই, ঠিক আছে। এতিয়া চাওক, হুম ডিড দেবেৰা হাজৰিকা পুট অন আহোম থ্ৰন আফটাৰ পয়জনিং ৰামধ্বজ সিংহ, ঠিক আছে। তো দেবেৰা হাজৰিকাক আপোনাৰ ৰজা বনাইছিলে আপোনাৰ ৰামধ্বজ সিংহ পয়জন খুৱাই মাৰি পেলোৱাৰ পাছত, ঠিক আছে। তো দেবেৰা হাজৰিকাই এজন ৰজা বনাইছিলে, সেই ৰজাজনৰ নাম কি আছিলে? ৰামধ্বজ সিংহক মাৰি পেলাই সেই ৰজাজনৰ নাম হৈছে আপোনাৰ চুহুং, মনত ৰাখিব, চুহুঙক দেবেৰা হাজৰিকাই ৰজা বনাইছিলে ৰামধ্বজ সিংহক মাৰি পেলাই, ঠিক আছে। বোথ দেবেৰা এণ্ড চুহুং ৱেৰ কিল্ড বাই। আপোনাৰ এই চুহুং আৰু দেবেৰাক কোনে মাৰিছিলে? অতন বৰগোহাঁই। এতিয়া অতন বৰগোহাঁই কোন আছিলে মই অলপ আগত ক'লোঁ, ঠিক আছে, লাচিত বৰফুকনৰ লগত জড়িত, ঠিক আছে। হু ৱাজ ছন অফ গোবৰ। তো গোবৰ ৰজাৰ পুতেক কোন আছিলে? গদাপাণি, ঠিক আছে। গদাপাণি গদাধৰ সিংহ, ঠিক আছে। গদাধৰ সিংহ ছন অফ গোবৰ ৰজা, ঠিক আছে। তে নেক্সট চাওঁ আহক। হু ছাকচিডেড লাচিত বৰফুকন এজ দ্য বৰফুকন। তো লাচিত বৰফুকনক ছাকচিড কোনে কৰিছিলে? লাচিত বৰফুকন
ঢুকোৱাৰ পিছত লালুখোলা বৰফুকন ঠিক আছে লাচিত বৰফুকনৰ নিমাতী নামটো নিমাতী লালুখোলা বৰফুকন লাচিত বৰফুকনৰ ককায়েক ঠিক আছে দ্য হিন্দু নেম অফ চুলিকফা ৱাজ তো আপোনাৰ চুলিকফাৰ হিন্দু নামটো কি আছিলে ৰত্নধ্বজ সিংহ ঠিক আছে দ্য আহোম কিং পানিছ দ্য ফলছ কেৱালিয়া ভক্স ঠিক আছে তো আপোনাৰ আহোম কিঙে ভুল কেৱালিয়া ভক্তক মানে পানিছমেণ্ট দিছিলে সেইটো কোনটো আহোম কিং আছিলে গদাধৰ সিংহ ঠিক আছে ধুধৰ আলি ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ তো ধুধৰ আলি কাৰ দিনত বনোৱা হৈছিলে গদাধৰ সিংহত টাইমত বনোৱা হৈছিলে বেটেল অফ ইটাখুলি টুক প্লেচ ইন বেটেল অফ ইটাখুলি কেতিয়া হৈছিলে বেটেল অফ ইটাখুলি 1682 হৈছিলে ঠিক আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ তুংখুঙীয়া ডাইনেষ্টি তো তুংখুঙীয়া ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে গদাধৰ সিংহ আছিলে ঠিক আছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ নৰ্থ ইষ্ট ইণ্ডিয়া টু ইণ্ট্ৰডিউচ লেণ্ড ছাৰ্ভে তো লেণ্ড ছাৰ্ভে প্ৰথম কোনে ইণ্ট্ৰডিউচ কৰিছিলে নৰ্থ ইষ্টত গদাধৰ সিংহই কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ আহক হুইচ আহোম কিং অৰ্ডাৰ্ড বৈষ্ণৱা গোহাঁই টু হেভ দ্য হেডকোৱাৰ্টাৰ্ছ ইন মাজুলী তো কোনটো আহোম কিঙে বৈষ্ণৱা গোহাঁইক আপোনাৰ হেডকোৱাৰ্টাৰ মাজুলীত বনাব গৈছিলে ৰুদ্ৰ সিংহই কৈছিলে ঠিক আছে বৈষ্ণৱা গোহাঁইৰ হেডকোৱাৰ্টাৰটো আপোনাৰ মাজুলীত কৰিব গৈছিল ৰুদ্ৰ সিংহই হুম ডিড ৰুদ্ৰ সিংহ ৰিচিভড এজ ৰিলিজিয়াছ প্ৰেচিপিটেটৰ ঠিক আছে তো আপোনাৰ ৰুদ্ৰ সিংহৰ দিনত ৰিলিজিয়াছ প্ৰেচিপিটেটৰ কোন আছিলে তেখেতৰ তো আউনীআটী গোহাঁই মনত ৰাখিব আউনীআটী গোহাঁই হুইচ এমং দ্য ফলোয়িং খেলছ ৱাজ নট ইণ্ট্ৰডিউচড বাই ৰুদ্ৰ সিংহ তো আপোনাৰ কোনকেইটা খেল ইয়াতে ৰুদ্ৰ সিংহই ইণ্ট্ৰডিউচ কৰা নাই খেলকেইটা কি আছে কাকতি দলৈ তাৰপিছত খাউণ্ড আৰু কৈৱৰ্ত ঠিক আছে কৈৱৰ্ত আপোনাৰ হুইচ অফ দ্য ফলোয়িং খেল ৱাজ নট ইণ্ট্ৰডিউচ বাই ৰুদ্ৰ তো ৰুদ্ৰ সিংহই কৈৱৰ্ত খেলটো আপোনাৰ ইণ্ট্ৰডিউচ কৰা নাই তো ৰুদ্ৰ সিংহই ইণ্ট্ৰডিউচ 5 নিউ খেলছ কাকতি ঠিক আছে তাহাত কাকতি বৈৰাগী খাউণ্ড আৰু দলৈ ঠিক আছে ডিউৰিং হুইচ আহোম কিং ৰেইন দ্য চৰাইঘাট বেটেল এণ্ডেড অভাৰ এ ডিচাইচিভ উইন অভাৰ মোগল তো আপোনাৰ কোন ৰজা আছিলে মই অলপ আগত কৈছিলোঁ এইটো হৈছে উদয় আদিত্য সিনহা এইটো ভিডিঅ'তে পাই গ'ল দ্য ধুধৰ আলি ৱাজ মেড ডিউৰিং দ্য ৰেইন অফ দ্য ধুধৰ আলি কাৰ টাইমত বনাইছে আকৌ ৰিপিট হৈছে কুৱেশ্যনটো আপোনাৰ গদাধৰ সিংহ ঠিক আছে তাৰপিছত চাওক দ্য নামদাং ষ্ট'ন ব্ৰিজ ৱাজ ইনষ্ট্ৰাক্টেড বাই তো নামদাং ষ্ট'ন ব্ৰিজখন কোনে ইনষ্ট্ৰাক্ট কৰিছিলে আপোনাৰ ৰুদ্ৰ সিংহই ঠিক আছে বশিষ্ঠ আশ্ৰম ঠিক আছে বশিষ্ঠ আশ্ৰম ইজ লোকেটেড ইন বশিষ্ঠ আশ্ৰম ক'ত আছে বশিষ্ঠ আশ্ৰম চবেই জানে গুৱাহাটীত আছে বশিষ্ঠ ঠিক আছে তাৰপিছত চাওক ৰৈদাঙীয়া দৌল কণ্টেইন ফেমাছ ৰুইন মনুমেণ্টছ অফ আহোম এৰা ইজ ইন ৰৈদঙীয়া দৌল ক'ত আছে ডিব্ৰুগড়ত আছে ঠিক আছে হুইচ অফ দ্য ফলোয়িং আহোম কিং ডাক দ্য জয়সাগৰ টেংক ইন মেমৰি অফ হিজ মাদাৰ জয়মতী তো জয়মতী কাৰ মাক আছিলে ৰুদ্ৰ সিংহ ঠিক আছে তাহাত চাওক দ্য লাইৰ নামটোৱে ৰুদ্ৰ সিংহ আছিলে আৰু লেচাই তেখেতৰ ভায়েক আছিলে অলপ আগত যে পাইছিলোঁ তো গদাধৰ সিংহৰ আপোনাৰ দুটা পুতেক আছিলে ঠিক আছে লাই লেচাই তাৰপিছত চাওক দ্য হেডকোৱাৰ্টাৰ অফ বৰফুকন আফটাৰ দ্য বেটেল অফ ইটাখুলি ৱাজ তো অবভিয়াছলি ইটাখুলিত ঠিক আছে সেই আপোনাৰ বেটেল অফ ইটাখুলিৰ পিছত যেতিয়া বৰফুকনৰ হেডকোৱাৰ্টাৰ শ্বিফ্ট কৰিলে ক'ত কৰিলে ইটাখুলিত হুইচ আহোম কুইন বিল দ্য শিৱাদৌল ইন শিৱসাগৰ তো শিৱাদৌলটো কোনজনী আহোম কুইনে আপোনাৰ ইৰেক্ট কৰিছিলে আম্বিকা কুঁৱৰী ঠিক আছে আম্বিকা কুঁৱৰীয়ে শিৱাদৌল ইৰেক্ট কৰিছিলে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট মোমাই তামুলী বৰবৰুৱা ইজ কাৰেক্ট তো আপোনাৰ মোমাই তামুলী বৰবৰুৱাৰ বিষয়ে কোনটো এইটো শুদ্ধ হয় এইটো কালিও এটা কুৱেশ্যন আছিলে ছেমেই হয় আজিও এইটো ৰিপিট হৈছে এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যনছ যোনবিলাক ৰিপিট হয় ঠিক আছে তো ইয়াতে 3টামান ষ্টাৰ মাৰ্ক দি ৰাখিব হি ইণ্ট্ৰডিউচ পাইক ছিষ্টেম হিজ অৰিজিনেল নেম ৱাজ চুকুটি হি মেড উইভিং এণ্ড স্পিনিং কম্পালচৰি ফৰ ওমেন অল এবভ দিছ তো অবভিয়াছলি অল এবভ দিছ তো তেখেতে উইভিং আৰু স্পিনিং মানে আপোনাৰ তাঁতৰ শালৰ কাম চাম মানে কাপোৰ চাপোৰ বনোৱা এইবোৰ ওমেনৰ কাৰণে কম্পালচৰি কৰিছিলে গাঁওবিলাকত আৰু তেখেতৰ নাম চুকুটি আছিলে অলপ আগত ক'লোঁ আৰু পাইক ছিষ্টেম সেই তেখেতে ইণ্ট্ৰডিউচ কৰা ঠিক আছে কোনে কৰা মোমাই তামুলী বৰবৰুৱা কোন আছিলে লাচিত বৰফুকনৰ দেউতাক ঠিক আছে
দ্য মামৰীয়া ৰেবেলিয়ন ষ্টাৰ্টেড ডিউৰিং দ্য ৰেইন অফ তো মামৰীয়া ৰেবেলিয়ন কাৰ টাইমত ষ্টাৰ্ট হৈছিলে লক্ষ্মী সিনহাৰ দিনত ঠিক আছে হুইচ আহোম কিং ইম্পৰ্টেড এন আৰ্টিজেন নেম ঘনশ্যাম ফ্ৰম কোচবিহাৰ টু ছুপাৰভাইজ কনষ্ট্ৰাকশ্যনছ ইন ৰংপুৰ তো ৰুদ্ৰসিংহৰ দিনত ঘনশ্যাম বুলি আপোনাৰ এইজনক মাতি আনিছিলে কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ যোনে আপোনাৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইবিলাকৰ মানে কনষ্ট্ৰাক্ট কৰিছিলে ঠিক আছে ঘনশ্যাম দাসৰো এটা শিৱসাগৰতে আপোনাৰ হেৰি এটা আছে মানে তুম্ব এটা আছে তেখেতৰ ঘৰ এতিয়া তুম নিচিনা হৈ গ'ল আৰু তো আপোনালোকে গৈ চাব পাৰে বহুত ধুনীয়া হয় চাওক দ্য আহোম কিং আৰু এই ঘনশ্যাম দাসৰ মানে মাথাটো বহুত ভাল আছিলে ইঞ্জিনিয়াৰিঙৰ লাইনত কাৰণ এনেকুৱা কিছুমান এই ৰংঘৰ হওক বা তলাতল ঘৰ এনেকুৱা ৰহস্য কিছুমান ৰাস্তা আছিলে বা এনিমিৰ পৰা বাচা টেকনিক ৰাখি পেলাই সেইবোৰ কনষ্ট্ৰাক্ট কৰিছিলে তেতিয়াৰ দিনত মানে আৰু ঠাণ্ডা হৈ থাকে যাতে বেছি গৰমত বা বেছি ঠাণ্ডাত গৰম হৈ থাকে ইনচুলেশ্যন বা আপোনাৰ গৰম পানী কেনেকৈ আহিব পানী কেনেকৈ যাব তলত এই গোটেই ইঞ্জিনিয়াৰিংখিনি তেখেতে সেই তেতিয়াৰ দিনতে আপোনাৰ মানে ইমান ভালকৈ জানিছিলে এটা ভাবক মানে ঘনশ্যাম দাস বোলা এই এজন ইঞ্জিনিয়াৰ কেনেকুৱা পাকৈত হ'ব কামত হয়নে তো এতিয়া চাওক আহক দ্য আহোম কিং হু ৱাজ নিক নেমড এজ ভাগা ৰজা ঠিক আছে ভগা ৰজা বুলি কাক কোৱা হৈছিলে চোৰাম ফাক কালিও পাইছিলোঁ এইটো ঠিক আছে হুইচ অফ দিছ টাৰ্ম ইজ মষ্ট চুইটেবল ফৰ পাইক ছিষ্টেম অফ আহোমছ ঠিক আছে তো কৰ্ভি লেবাৰ মনত ৰাখিব কৰ্ভি লেবাৰ মষ্ট চুইটেবল ফৰ পাইক ছিষ্টেম অফ আহোম ঠিক আছে শদিয়াখোৱা গোহাঁই কি আছিলে ফ্ৰণ্টিয়াৰ অফিচাৰ আছিলে ঠিক আছে ফ্ৰণ্টিয়াৰ অফিচাৰ আছিলে হু ইজ দ্য শ্বৰ্টেষ্ট ছাৰ্ভিং কিং ইন আহোম ডাইনেষ্টি তো সেই কালিও পাইছিলোঁ 21 দিনৰ কাৰণে ৰুল কৰিছিলে চুহুং হৈছে শ্বৰ্টেষ্ট ৰুলাৰ অফ আহোম ডাইনেষ্টি এতিয়া চাওঁ আহক গোবৰ ৰাজা ৰুল ফৰ তো গোবৰ ৰজাই কিমান দিনৰ কাৰণে হেৰি কৰিছিল 24 দিন আৰু চুহুঙে 21 দিন তো সেইকাৰণে চুহুং চবতছে কম ৰেইনত পৰে নহ'লে গোবৰ ৰজা পৰিলে হয় ঠিক আছে হুইচ অফ দ্য ফলোয়িং আৰু গোবৰ ৰজা কোন আছিলে গদাধৰ সিঙৰ বাপেক ঠিক আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং ট্ৰিটি অফ অসুৰৰ আলি ঠিক আছে ট্ৰিটি অফ অসুৰৰ আলিৰ কোনটো ইয়াতে দিয়া থকা ষ্টেটমেণ্টকেইটা কাৰেক্ট বা ভুল হয় ঠিক আছে ইট ৱাজ চাইনড ইন 1639 কাৰেক্ট ইট ৱাজ চাইন বিটুইন আলায়াৰ খান আৰু মোমাই তামুলী বৰবৰুৱা ঠিক হয়নে এইটো কাৰেক্ট তাহাত মানস ৱাজ ফিক্সড এজ দ্য বৰ্ডাৰ বিটুইন মোগল এণ্ড আহোম তো মানস নদী আপোনাৰ মানস নদী বা মানস এৰিয়াটো আপোনাৰ সেইটো বৰ্ডাৰ হিচাপে ফিক্স হৈছিল মোগল আৰু আহোমৰ মাজত তো অল অফ দ্য এবভ কাৰেক্ট হয় দ্য মোগল জেনেৰেল হু টুক পজিশ্যন অফ আহোম কেপিটেল গড়গাঁও ইন 1662 ৱাজ মিৰ জুমলা ঠিক আছে মোগল জেনেৰেল হু টুক পজিশ্যন অফ দ্য আহোম কেপিটেল গড়গাঁও তো গড়গাঁও যেতিয়া কোনজন মোগল জেনেৰেলে কেপচাৰ কৰিছিলে 1662ত মিৰ জুমলাই কৰিছিলে ঠিক আছে দ্য লংগেষ্ট ছাৰ্ভিং কিং অফ আহোম ডাইনেষ্টি ৱাজ চুকাম্ফা লংগেষ্ট ছাৰ্ভিং কিং আছিলে ঠিক আছে যাক খৰা ৰজা বুলিও কৈছিলে তেখেতৰ ভৰিত দুখ পাই ভৰি ভাঙাৰ কাৰণে দ্য নেম অফ আহোম কিং হু শ্বিফটেড কেপিটেল টু যোৰহাটত কোনে আপোনাৰ কেপিটেল শ্বিফ্ট কৰিছিলে আহোমৰ লাষ্ট কেপিটেল আছিলে যোৰহাট তেখেতৰ হৈছে গৌৰীনাথ সিংহা ঠিক আছে গৌৰীনাথ সিংহাই যোৰহাটলৈ কেপিটেল শ্বিফ্ট কৰিছিলে তো আহোম এণ্টাৰ্ড আছাম থ্ৰু তো আহোমে কোনফালেদি আহিছিলে তো পাটকাই পাছ দি পেলাই আহোম সোমাইছিলে ঠিক আছে তো আজিৰ কাৰণে ইমানখিনিয়ে তো টোটেল 100টা আহোম ৰিলেটেড কুৱেশ্যনছ মই কভাৰ কৰিলোঁ 2-3টা ৰিপিট হৈছে আৰু সেইকেইটা মষ্ট প্ৰবলি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় আপোনালোকে সেইকেইটা বেছিকৈ মাৰ্ক কৰি থ'ব আৰু চাব যে মানে আহিব পাৰে কমন পৰি যাব পাৰে ঠিক আছে তো মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু আগলৈ আপোনাৰ বন্ধু বান্ধৱীসকলকো ৰিকমেণ্ড কৰিব ঠিক আছে মই গ্ৰেড 3 কাৰণে একদম ৰেপিডলি পঢ়াই আছোঁ এতিয়া তো যিমান মানুহে জইন কৰিব সিমান মানুহৰ কাৰণে ফাইদা হ'ব থেংক ইউ